হাই হেল্ল' নমস্কাৰ সকলোলৈকে গৰম দিনটো আহিছে যিহেতু ৰাতিপুৱাই গা ধুবলৈ এলাহ নকৰোঁ ধুনীয়াকৈ মূৰে গায়ে ধুই মই আৰু ভণ্টি ওলাই আহিলোঁ ভাদৈ পাচলি লৈ বুলি আহিছিলোঁ বিয়াৰ কিবাকিবি বজাৰ কেইটামান কৰিবলৈ আছিলে তাৰপিছতে ঘৰলৈ ল'বলগীয়া আছিলে দুখনমান প্লাষ্টিকৰ চকী তাকে চকীও লৈ ল'লোঁ এইফালে তাই বহি চাইছে ভাঙি বনাই ঘৰত চকীকেইখন থৈ মেলি আকৌ সন্ধিয়া সময়ত ওলাই আহিছোঁ মৰাণলৈ বুলি মৰাণলৈ কিয় আহিছোঁ কৈ আছোঁ ৰ'ব আমাক আনিবলৈ বুলি ডিমৌৰ পৰা ধুন দাদাহঁত গৈছিলে দুলীয়াজানলৈ বুলি আৰু আমি এতিয়া গাড়ীতে বহি গোটেইকেইটাই চানা খাই আছোঁ আৰু আজি অহা কাৰণটো এতিয়ালৈকে গম পোৱা নাই নহয় এইফালে আমাৰ ধুন দাদা আৰু এইফালে প্ৰিয়ংকা বা আৰু এইফালে আমাৰ চুনু বাক দেখিলে নহয় কাৰণটো হৈছে মৰাণত আজি পলাকদাৰ ভাওনা আছিলে আৰু এইফালে পলাকদা ওলাই মেলি ৰেডি আৰু বাকী ভাৱৰীয়াসকল ৰেডি হৈ আছে আজিলৈকে যিহেতু আমি পলাকদাৰ ভাওনা চোৱা নাছিলোঁ সেইবাবে আমি মৰাণত চাবলৈ বুলি আহিলোঁ আপোনালোকক বাৰু পিছত সম্বন্ধবোৰ ভালকৈ বুজাই দিম এতিয়া কোন কাৰ হয় ক'ব নোৱাৰিছোঁ বাৰু এইফালে আমাৰ এগৰাকীয়ে ভাওনা চাইছে টোপনি আহি গ'ল আৰু শেষত আমি ভাৱৰীয়াৰ লগত ভাত পানী খাই ঘৰলৈ বুলি আহিলোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে বাই